নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে এছএছচি বিভাগৰ ফালৰ পৰা। যিহেতু এছএছচি বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে ফেজ 14ৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। যদিহে আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থ'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে এছএছচি বিভাগৰ ফালৰ পৰা যিহেতু ফেজ 14ৰ কাৰণে পদসমূহ মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি যিহেতু 3003টাকৈ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সকলো তথ্য ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। এছএছচি ফালৰ পৰা যিসমূহ পদ মুকলি কৰি দিয়া হৈছে, পদসমূহৰ এটা অভাৰভিউ দিয়া আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন। যিহেতু এছএছচি ফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি ইয়াতে আপোনালোকে 3003টা পদ দেখিবলৈ পাব। জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। জব লোকেশ্যনটো আপোনালোকে অল অভাৰ ইণ্ডিয়া, যিহেতু ভাৰতৰ সকলো ঠাইতে আপোনালোকে জবটো কৰিব লাগিব। পোষ্ট নেমটো হৈছে ছেকশ্যন পোষ্ট হয়, যিটো আপোনালোকৰ ফেজ 14ৰ কাৰণে পদসমূহ মুকলি কৰি দিয়া হৈছে। লাষ্ট ডেটটো 4 মে'লৈকে আপোনালোকৰ লাষ্ট ডেট আছে। যদিহে আপোনালোকে এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু বহুখিনি পদ মুকলি কৰি দিয়া হৈছে এছএছচি বিভাগৰ ফালৰ পৰা, 3003টাকৈ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ ভেকেঞ্চি বেকগ্ৰাউণ্ডখন আপোনালোকে নিজে চেক আউট কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এটা লিংক দিছোঁ, তাতে ক্লিক কৰিলে আপোনালোকে এই পেজটোত ওলাই যাব। এই পেজটোত ওলোৱাৰ পিছতে আপোনালোকে ভেকেঞ্চি ডিটেইলছটো নিজেও চেক আউটসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। ইউআৰ কাৰণে আপোনালোকৰ 1634টা দিয়া আছে। OBC কাৰণে আপোনালোকৰ 667টা দিয়া আছে। SCৰ কাৰণে আপোনালোকৰ 346টা দিয়া আছে। EWSৰ কাৰণে 271টা দিয়া আছে। STৰ কাৰণে আপোনালোকৰ 185টা দিয়া আছে। টোটেল ভেকেঞ্চি যিহেতু 3003টাকৈ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকে মিনিমাম 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপুনি 12 পাছ কৰি থ'লেও পদসমূহত আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমাটো মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম আপোনালোকে 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহো ল'ব পাৰিব। ইয়াতে কেটেগৰী ৱাইজ আপোনালোকে এজ ইলেকশ্যন দিয়া আছে, দেখিবলৈ পাইছে। যিহেতু SC STৰ কাৰণে আপোনালোকৰ 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBCৰ কাৰণে 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। PWBDৰ কেণ্ডিডেটে 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল জেনেৰেল OBC EWSৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াত 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। বাকী কেণ্ডিডেটে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। যদি আপোনালোকে এতিয়ালৈকে পদসমূহত আবেদন কৰা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এক্সাম পেটাৰ্ণটো দিয়া আছে। যিহেতু আপোনালোকৰ ইয়াতে যিটো আপোনালোকৰ ছাবজেক্ট ৱাইজ আপোনালোকৰ কুৱেশ্যন আৰু মাৰ্কৰ ইয়াতে এটা অভাৰভিউ দিয়া আছে। ইয়াতে দেখিবলৈ পাইছে যিটো আপোনালোকৰ ছাবজেক্ট ৱাইজ আপোনালোকৰ কুৱেশ্যন কিমান আহিব, লগতে আপোনালোকৰ কিমানটা কুৱেশ্যনত কিমান নম্বৰ দিয়া থাকিব, সম্পূৰ্ণ ইয়াতে আপোনালোকৰ ডিটেইলছটো দিয়া আছে। ইয়াতে দেখিবলৈ পাইছে যিহেতু জেনেৰেল ইণ্টেলিজেঞ্চত আপোনালোকৰ 25টা কুৱেশ্যন 50 নম্বৰ থাকিব। প্ৰতিটো কুৱেশ্যনত আপোনালোকৰ 2 নম্বৰকৈ থাকিব। লগতে আপোনালোকৰ যিটো জেনেৰেল এৱাৰনেছ আছে তাতো আপোনালোকৰ 25টা কুৱেশ্যন 50 নম্বৰ থাকিব। কোৱান্টিটিভ এবিলিটিউডত আপোনালোকৰ 25টা কুৱেশ্যন 50 নম্বৰ থাকিব। ইংলিছ লেংগুৱেজতো আপোনালোকৰ 25টা কুৱেশ্যন 50 নম্বৰ থাকিব। টোটেল আপোনালোকৰ 100টা কুৱেশ্যনৰ এক্সাম দিব লাগিব, আৰু মাৰ্কছ থাকিব আপোনালোকৰ 200 নম্বৰ। মানে আপোনালোকৰ প্ৰতিটো কুৱেশ্যনত এটা কুৱেশ্যনত আপোনালোকৰ 2 নম্বৰকৈ মাৰ্ক থাকিব। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো হৈছে যিহেতু আপোনালোকৰ নটিফিকেশ্যন ৰিলিজ কৰি দিয়া হৈছিলে 13 এপ্ৰিল তাৰিখে আপোনালোকৰ নটিফিকেশ্যন ৰিলিজ কৰি দিয়া হৈছিলে। আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ 13 এপ্ৰিলৰ পৰা আৰম্ভ হৈছিলে, আৰু আপোনালোকৰ লাষ্ট ডেটটো 4 মে'লৈকে আপোনালোকৰ লাষ্ট ডেট আছে। যিহেতু আজি 30 এপ্ৰিল হৈ গ'লে আৰু আপোনালোকৰ হাতত 4 দিন সময় আছে, যিটো 4 মে' আপোনালোকৰ এপ্লিকেশ্যন লাষ্ট ডেট হয়। যদিহে আপোনালোকে আবেদন এতিয়াও কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।